Kardong Karbing Long Life kelang natunduan pini Karbing Long Life pensami dak Pondoni Circle Office Long Jasemet Sorgari Gangbura tum SGB tum 122 years labang so arani lang itum talon ponlo lapen pini MLA sami nak cetong dundo lapen dak local MSC sami cetong dundo lapen dak BDC chairman pencenglo lapen nelpi bangke dak Sorgari Gangbura lang itum pini labang so ke talon pon lam thisi koi tang tela pulo ni litum pini Pening itu niki kidam tang uniso tinison ha gulaghat ki doduna hut dilipusa satherongpi sorkari gangbura ke mandun jeng apothak ini nilitum talon no lapente nitum kadoko vecherap chetu mojak kep sorkari gangbura chetong sar se nilitum laso asai denglo lapente pini nilitum ki chopha Haurakhat MLA ke hai dorsing rong hangsar na kitong dun lo nang itong dun si kadoko bini litum pan ke claim kitam ke messenger panang thanang mun ni si lang panta jurupal la pendolang ni litum fulungi humosti lokali MBC lo yem lo ake hai kangbra kiling alang lita nilitum pan mesen ke claim kitam je pan ba sarkari gangbura tum kosong ke claim na ima kosong si ke chong na ima lai hui na thanang pare jo ne pe ni tumta sarkari gangbura jin tanaling pan suri suri ka dom suroi ge la pente BDC ke hai tumta do alang tum hai tong guna jo ne si ne tumta do ke sarkari gangbura hoi te ninga rong lo dalang tum phanta jurupal Dokter kan kali. বনভোজ কৰাটো ইমান মাংস খাব লাগে বুলি নহয় জলদিৰে যাম তেতিয়া এমুঠি ভাত হলে দুটা ভাত দালি ভাত হলে খাই গতিকে আপোনালোকে লিষ্টটো সোনকালে সোনকালে দি দিব কাৰণ এই 27 তাৰিখ আজি হ'ল 17 হৈ গ'ল সপ্তাহৰ ভিতৰত আপোনালোকে সোনকালে পইচাটো জমা কৰক পাৰিলে আজি ভিতৰতে একদম নকৈজনে ক্লিয়াৰ কৰক এটা ভাল লাগে আৰু এইটো বিষয়টো কি কি মাংস কি হ'ব লাগে সরকারি গামরা দি উদযাপন কৰিবলৈ লোৱা এই কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি চৰকাৰী গামৰাসকলৰ বিভিন্ন যি অভাৱ অভিযোগ তাৰোপৰি চৰকাৰৰ লগত কেনেধৰণে আমি সহায় সহযোগিতা কৰিব পাৰিম এই সকলো বিষয়বস্তুবিলাক আলোচনা কৰিবলৈ কাৰণে আপোনালোকে আজি এই চৰকাৰী গামৰা ডে দিনাখন আয়োজন কৰা আজি এই সভাত অৱহিত কৰা সভাপতি ডাঙৰীয়া আৰু সভাত উপস্থিত আছে আপোনালোকৰ সাৰ্কল অফিচৰ সেক্ৰেটাৰীকে আদি কৰি প্ৰত্যেক কিসামৰ পৰা উপস্থিত থকা চৰকাৰী গামৰা ডাঙৰীয়াসকল আৰু উপস্থিত আছে বিডিসি চেয়ারম্যান সন্মানীয় ধনীৰাম ৰংহাং ডাঙৰীয়াকে আদি কৰি আজি এই উপদিনত মোৰ ফালৰ পৰা বিশেষ কবলগীয়া নাই আপোনালোকে যি মহৎ কাৰ্যসূচী হাতত লৈছে আজি এই চৰকাৰী গামৰাৰ দিনখনত আপোনালোকে
সকলো প্ৰত্যেকটো কিচামৰ পৰা ইমানখিনি চৰকাৰী কাম পৰা এপইণ্টমেণ্ট পোৱা হৈছে, এই সকলোকো মাতি আজি একত্ৰিত হৈ এই সভাখনত উপস্থিত থাকিবলৈ পাই মই বৰ আনন্দিত পাইছো। আৰু যি সময়ত চৰকাৰী কামসকলে চৰকাৰৰ লগত কেনেধৰণে সহায় সহযোগিতা দিব লাগে সেই বিষয়বস্তুবিলাক আপোনালোকে চিএমৰ মুখৰ পৰাই হওক বা ৰেভিনিউ ছেক্ৰেটাৰী সকলৰ পৰাই হওক বা ARO সকলৰ পৰাই হওক আপোনালোকে নিশ্চিতভাৱে আপোনালোকে পৰামৰ্শবিলাক পাইছে আৰু কৰণীয় কাম কাজবিলাক ইতিমধ্যে কৰি আহি আছে। মই আশা কৰিছো আহিবলগীয়া দিনত চৰকাৰৰ লগত আগত যিমানখিনি আপোনালোকে সহায় কৰি আহিছে তাতোতকৈ অধিক আপোনালোকৰ সহায় দৰকাৰ বুলি মই অনুভৱ, কাৰণ আজি আপোনালোকৰ প্ৰত্যেকটো এলেকাত মণ্ডলৰ সকলৰ লগত আপোনালোকে অতঃপ্ৰোতভাৱে আপোনালোকে জড়িত থাকিব লাগে। আপোনালোকৰ কিচামৰ আণ্ডাৰত নতুন ঘৰ কেইটা হৈছে সেই আৰু নতুন মানুহ কিমানটা ঘৰ ক'ৰ পৰা আহিছে আৰু নতুন ঘৰ বা নতুন গাঁও কিমানটা ঘৰ বান্ধিছে, সেই মাটিবিলাক শালি মাটি নে সেই মাটিবিলাক কোনোবা ট্ৰাইবেলৰ মাটি অনা ট্ৰাইবেলে কাউন্সিলৰ পাৰ্মিশ্যন নোলোৱাকৈ লৈছে, এই ইত্যাদিবিলাক আপোনালোকে বহি লিখিত হিচাপে থাকিব লাগিব আৰু মণ্ডলক আপোনালোকে অৱগত কৰিব লাগিব। আপোনালোকৰ এলেকাত গাঁও কেইখন আছে? 5খন নতুন ঘৰ। কোনোবাই যদি পথাৰৰ মাটিত যদি পুখুৰী খান্দিছে সেই মাটিটো আপোনালোকে খবৰ ল'ব লাগিব যে আপোনালোকে এই পথাৰ মাটিৰ পৰা পুখুৰী মাটি হিচাপে কনভাৰ্চন কৰিছে নে নাই। কনভাৰ্চন নকৰাকৈ যদি সি পথাৰৰ মাটিটো পুখুৰী খান্দিছে তেতিয়াহ'লে এইটো আইনগতভাৱে এইটো অপৰাধ। আৰু কোনোবাই পথাৰৰ মাটিত মোৰ নিজৰ মাটি হ'ব পাৰে, মোৰ পতা মাটি হ'ব পাৰে, কিন্তু মোকতো খেতি কৰিবৰ কাৰণেই দিছে, শালি মাটি বাৰী নহয়। গতিকে শালি মাটিৰ পৰা বাৰী মাটি পৰিৱৰ্তন নকৰাকৈ যদি কোনোবাই ঘৰ বনাইছে সেইটো আইনগতভাৱে অপৰাধ বুজিছে। আৰু কোনোবাই যদি মাটিটো কিনিছে বুলি কৈছে কিন্তু সেই কিনা বিক্ৰী কৰাটো যদি চৰকাৰী কামৰাই গম নাপায় তেতিয়াহ'লে সেই মাটি বিক্ৰী কিনাটো বৈধতা বুলি আমি কেনেকৈ গম পাম? কাৰণ মাটিটো কাৰ্বিৰ মাজত হস্তান্তৰ হবলৈ হলেও কাউন্সিলৰ পাৰ্মিশ্যন লাগিব। কাৰ্বি আৰু নন কাৰ্বি ট্ৰান্সফাৰ হবলৈ হলেও পাৰ্মিশ্যন লাগিব। নন কাৰ্বি আৰু নন কাৰ্বিৰ ভিতৰত ট্ৰান্সফাৰ হলেওতো পাৰ্মিশ্যন লাগিব। কাউন্সিলে আমাক খেতি কৰিবলৈ কাৰণে আৰু ঘৰ বাৰী বনাবলৈ কাৰণেহে আমাক মাটিটো দিছে। আমাক আধি দিবলৈ কাৰণে, চুক্তি দিবলৈ কাৰণে, পাইকাজ দিবলৈ কাৰণে, বিক্ৰী কৰিবলৈ কাৰণে, লিষ্ট দিবলৈ কাৰণে আমাক চৰকাৰে আমাক মাটি দিয়া নাই। আমি দিব নোৱাৰো বুলি নহয়, দিব পাৰে, কিন্তু দিয়াৰ আগত আমি চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগে যে মই অভাৱত পৰিছো, গতিকে মোৰ খেতি মাটিটো মই আমুকক মানে বিক্ৰী কৰিম বা মোৰ মালিক স্বত্ব বিক্ৰীটো কথা নহয়, মালিক স্বত্ব হস্তান্তৰ কৰিম। বিক্ৰীটো প্ৰশ্নই নুঠে, মালিক স্বত্ব হস্তান্তৰ কৰা বুলিহে লিখিব তাত, কিন্তু বিক্ৰী কৰিটো নাপায়, কাৰণ এইটো চৰকাৰৰ মাটি কোনে বিক্ৰী কৰিব পাৰিব। কিন্তু লিখিতভাৱেতো সদায় মালিকত্ব হস্তান্তৰহে নহয় নেকি? মালিকত্ব হস্তান্তৰ বুলি কয়।
সেই হস্তান্তৰ কৰাটো আমাৰ মানে একদম আমাৰ এই ঘৰুৱা ভাষাত বিক্ৰী কৰা কিন্তু আচলতে চৰকাৰে আমাক খেতি আৰু বাৰী ঘৰ চৰ বনাবৰ কাৰণে আমাক মালিক স্বত্বত অধিকাৰ দিছে সেই অধিকাৰটো মই আজিৰ পৰা নলওঁ মই মোৰ ভাইটিক মই দি দিছো মালিকত হস্তান্তৰ কৰা এই হস্তান্তৰ কৰাৰ সময়ত চৰকাৰৰ পাৰমিশন লাগিব সেই পাৰমিশন নোলোৱা সকলে এইটোহে অবৈধ এইটো আজিকালি নহয় কাউন্সিলৰ আৰম্ভণিৰ পৰা এই নিয়মটো আছে এইটো আৰু অপৰাধ কৰা নহয় আজি নতুন আইন বনোৱা বুলি কথা নহয় নহয় নেকি দেই এটো বেদলালো মাটি লাসি নাংলি তুম সরকারি কামরা তুম পেন মন্ডল তুম দা ফুলুনিয়া বাজার আরবিআর এ সেন্টার বাজার আরবিআর এ রং আরলো এটো কার্বি নন কার্বি বুলি কথা কার্বি বিলাকেও পারমিশন লব লাগিব যেনেবা মই মোৰ মাটি এই সেন্টার বাজাৰৰ ওচৰত লৰিণথিপিৰ ওচৰত থানা ওচৰত যিটো আৰু হস্তান্তৰ কৰিবলৈ যাওঁতে মাটি ভৰাবলৈ যাওঁতে হসা হসিকে লোকৰ মাটিটো ভৰাইছে না মালিকৰ পৰা আইনগতভাৱে হস্তান্তৰ কৰি মাটিটো লৈছে এই গোটেইবিলাক জানিবলৈ হলে চৰকাৰী কামবিলাককহে আমি এতিয়া প্ৰশ্ন কৰিব লাগিব চৰকাৰী কামৰা আৰু এৰিয়া মণ্ডল বিলাকে এই তথ্য ৰাখিব লাগিব আপোনাৰ নিজৰ এলেকা এই ইমানখিনি চৰকাৰৰ মেকানিজম থকা স্বত্তেও আমাৰ মাটিবিলাক আজি চৰকাৰে সঠিক খাজনা নাপায় চৰকাৰে সঠিক যিটো টকা ৰেভিনিউ পাব লাগে সেইখিনি নাপায় কিন্তু চৰকাৰে আমালোকক 500 টকা আজি 4000 টকা বঢ়াইছে কিন্তু আমি চৰকাৰক আমি কিমান সহায় কৰিব পাৰিছো এইবিলাক আমি আজিলৈকে কৰিব পৰা নাই হয় আৰম্ভ কৰিছো আমি আজিকালি জন্মমৰি হিচাপটো ICDS বেলাই কৰে চিন্তা কৰিব নালাগে জন্ম মৃত্যুটো আজিকালি এই ICDS বিলাকে কৰে আমাৰ ইমান দিগদাৰ নাই ইহঁতকে উঠক আমাৰ কথাটো হৈছে চৰকাৰৰ এই কাৰ্বি আংলঙৰ 10,334 বিঘা বর্গ কিলোমিটার মাটি আমি কার্বি আংলঙৰ সরকারি কামবুড়া হই কার্বি আংলঙৰ সরকারি কামবুড়া হিসাবে মাহেকত 4,000 টকা মজুরি পায় আমালোকক যি দায়িত্ব দিছে সেই দায়িত্ববিলাক আমি সঠিক ৰূপত যাতে আমি কাম কৰিব পাৰো সেইখিনি আমি সদায় আলাপ আলোচনা কৰি পেলাই কোনোবাই যদি লিখিব নোৱাৰে তাকো আমি সহায় কৰিব লাগে কোনোবাই পঢ়িব নোৱাৰে তাকো আমি পঢ়িব পৰা আমি এনেকা মানুহ দিব লাগিব সহায় হলেও দিব লাগিব কোনোবা নপঢ়া মানুহকো আমি চৰকাৰী কামৰা দিবলগীয়া কাৰণ সেইটো এলেকাৰ মুৰব্বী গতিকে মুৰব্বীজনৰ কথা আমাৰ মানুহবিলাক শুনেতো গতিকে যি পঢ়া শুনা নহলেওতো আমি এনেকা চৰকাৰী কামৰা দিবলগীয়া হয় কাৰণ চৰকাৰৰ মাটি কাৰ্বি আংলঙৰ মাটি যাতে সুচাৰুৰূপে যাতে সংৰক্ষিত হয় সেইকাৰণে অকল মণ্ডল ইয়াৰো এছকে ওপৰত মানে ন্যস্ত নাৰাখি চৰকাৰী কামৰা গাঁৱৰ কামৰা সকলকো সেই দায়িত্ববিলাক দিয়া হৈছে গতিকে মই আপোনালোকক এই সৰু সুৰা কথাবিলাক কলো আৰু সেইবিলাক কথাটো আমি আমাৰ ইয়াৰ পৰা অৰ্ডাৰ অহা নাই নহয় আমাৰ কাউন্সিলৰ পৰা অৰ্ডাৰ অহা নাই নহয় সেইবিলাক দৰকাৰ নাই এইটো অৰ্ডাৰ নালাগে এইটো একদম আমাৰ জন্মগত অধিকাৰ চৰকাৰী কামলা সকলৰ জন্মগত অধিকাৰ আপোনালোকৰ এলেকাত মাটি বাৰী বিক্ৰী কিনাটো নাপায় তথাপি মালিক স্বত্ব যিটো হস্তান্তৰ কৰা ইত্যাদি ভাগ পত্ৰা ইত্যাদি চোৱা চিতা কৰাটো হৈছে চৰকাৰী কামলাবোৰৰ 1 নম্বৰ দায়িত্ব সেইকাৰণে মই MLA হিচাপতো আছো
লেণ্ড এডভাইজৰী বোৰ্ডৰ চেয়াৰমেন হিচাপেও আছো আৰু সেইকাৰণে আপোনালোকে যদি মাটি বাৰীৰ ক্ষেত্ৰত কেতিয়াবা কোনোবা পতা পোৱাৰ ক্ষেত্ৰতে হওক খায়না দিয়াৰ ক্ষেত্ৰতে হওক কিবা যদি অসুবিধা থাকিলে এনে ধৰণৰ মিটিং যিকোনো সময়ত আমি মেল মিটিং পাতি মিলি আমি কথাবিলাক মত বিনিময়বিলাক কৰিব পাৰো। আজি ইয়াত কাৰ্বিবিলাকেহে যে পতা পাব নন কাৰ্বিবিলাক নাপায় সেইবিলাক প্ৰশ্ন নহয়। আজি নহয় কেতিয়াবাৰ পৰাইতো পাই আহি আছে না মাটি পোৱা নাই নেকি পাইছে কিন্তু ক'ৰবাত ৰিজাৰ্ভৰ মাটি পতা পাব লাগে ক'লেতো আমি চৰকাৰী কামৰাও দিব নোৱাৰে আৰু ডিচিও দিব নোৱাৰে আমাৰ কাউন্সিল চিএমও দিব নোৱাৰে। গ্ৰেজিঙৰ মাটি পতা দিব লাগে ক'লেতো কোনেও নোৱাৰে। গতিকে নিয়মত যিবোৰ যিখিনি আছে পাৱনি পাবলগীয়া সেই সকলে আজি মাটি ছবি পাইছে। ক'ব গ'লে কেইবছৰমান আগত ট্ৰাইবেল সকলতকৈ নন ট্ৰাইবেল বিলাকৰ পতা সংখ্যাই বেছি, কিন্তু এই কেইবছৰমান চৰকাৰৰ পৰা ডাইৰেক্ট পতা বিতৰণ কৰাৰ কাৰণে এতিয়া কাৰ্বিসকলৰ পতা বাঢ়িছে। আগতে কাৰ্বিবিলাক পতাই নলয়। মই এই গামপুৰাসকলৰ গাঁৱত গৈ পেলাই দেখিছো তেওঁলোকৰ মাটিয়েই পতা হোৱা নাই। সঁচা কথা, 1-2 বিঘা নহয় 40-45 বিঘা মাটি 50-60 বিঘা মাটি পতাই হোৱা নাই। কাৰণ সেই পতা কাৰণ আমাৰ মানুহবিলাক পতা নহলেওতো চলি আছে, কিন্তু এনেকা হলে চৰকাৰৰ তাত খায়না গৈ নাপায়। চৰকাৰে খায়না নাপালে আমি আজি প্লেণ্ডৰ চৰকাৰী কামবিলাকে দৰমহা 9,000 পায় নে কি 12,000 মান পায়। যোৱাবাৰতো 9,000লৈকে পাইছে, 12,000লৈকে দিয়া কথা আছে। আমি কিন্তু যেনে তেনে কৰি পেলাই অকণমান ৰেভিনিউ পাইছো কাৰণে 4,000লৈকে বঢ়াইছে। চবেই আমি পথাৰ মাটি পতা কৰি মিলি খায়না যদি আমি উঠাব পাৰো আমিও তেনেহলে দৰমহা আমিও 10,000 আমিও খুলিব পাৰিম ন। কিন্তু আমি নিজৰ মাটিয়ে যদি আজি 50-60 বছৰ যদি 20-30 পুৰাই যদি পতাই যদি নকৰাকৈ আমি খাই আছো তেনেহলে অপৰাধটো কোনে কৰিছে? আমি কেইটাই কৰি আছো। সেইটোৱে কথাবিলাক। সেইকাৰণে আমি আজি এই কেইদিনমান আগত ট্ৰাইবেল সকলৰ যিবোৰ মাটি একেবাৰে কণ্ট্ৰভাৰ্চি নাই, ট্ৰাইবেল সকলৰ মাটি চৰকাৰীভাৱে পতা কৰি দিয়া সেই কাৰ্যসূচীবিলাক হাতত লৈছে। আৰু সেইটো কথা আমি মিটিঙতো কৈছো যে নন ট্ৰাইবেল সকলৰ যে পতা নহব সেইটো নহয়, তেওঁলোকৰ কাৰণে আমি পৰ্যায়ক্ৰমে কৰি যাম। গতিকে মই যিমান দিনলৈকে আছো আপোনালোকৰ লগত সহযোগিতা আমি কৰি যাম আৰু আপোনালোকৰ এই মাটিডোখৰটো এলটমেণ্ট লৈ দিছো। ইয়াতে কিমান 2 বিঘা 4 কঠা 12 লোচা ইয়াতেতো আছে দেখোন 4 লিখিছে। এইটো চিটাত তেনেকাই আছে ন, এই চিটামতে দিছে। গতিকে এই এলটমেণ্টটো আপোনালোকক দিম। তাৰোপৰি এই বিল্ডিঙৰ কাৰণেও মই এইটো লিখি দিছো আৰু CM ছাৰো লিখিলে এইটো একশ্যন প্লেনত বিল্ডিংটো হ'ব। তাৰপাছত মই আপোনালোকৰ মেল মিটিঙৰ কাৰণে মই MLA ফালৰ পৰা 300টা চেয়াৰ মই মোৰ ফালৰ পৰা আৰু বিশেষ বক্তব্য ৰাখিবলৈ নাই। মেইন কথাটো হৈছে মই যিবোৰ কৈ গৈছো এই চিজন আহিছে আপোনালোকে চৰকাৰী কামৰা আৰু মহিলাৰ সকলে নতুন ঘৰ নতুন মাটি এইবিলাকত আমি অলপ ধ্যান দিব লাগিব। কাৰণ এতিয়া আমি এইটো জনাটো বহুত দৰকাৰ হৈ পৰিছে। এইটো এটা কাউন্সিলৰ নিচিনা, চৰকাৰী কামৰা কাউন্সিলৰ নিচিনা। এইটোৱে যিমানখিনি চৰকাৰী কামৰা প্ৰত্যেকৰ নিজৰ এলেকা আছে
সেই এলেকাটো ভালদৰে নিজেই কণ্ট্ৰল কৰিব লাগিব। এটা আপোনালোকক মানে অথৰিটি দিয়া হৈছে, পাৱাৰ দিয়া হৈছে। পাৱাৰ দিয়াৰ পিছত যদি আপোনালোকে কণ্ট্ৰল কৰিব নোৱাৰিলে তেনেহ'লে সমস্যাবিলাক জটিলতা হৈ থাকে। সেইকাৰণে কণ্ট্ৰলটো পুৰা এডমিনিষ্ট্ৰেটিভটো পুৰা আমাৰ সেই নলেজটো আমাৰ তাত থাকিব লাগিব। সেই নলেজ যদি আমাৰ মাজত নাই, চৰকাৰী গাঁওবুঢ়া হৈও সেই নলেজ নাথাকিলে যিমান গাঁওবুঢ়া পাতক, যিমান যি নকওক, তথাপি তাৰ এডমিনিষ্ট্ৰেটিভ শাসনটো মানে কিবা কণ্ট্ৰডিক্টৰী হ'ব, মানে ইমান কিবা ধুনীয়া নহ'ব। হাই কাজিয়াৰ পৰা আৰম্ভ কৰি নানা ধৰণৰ বিপদ চম্ভালিব। সেইকাৰণে সেইবোৰ জনাটো আমি দৰকাৰ। সেইকাৰণে এইটো বাইলটো আছে নে নাই মই ক'ব নোৱাৰো, কিন্তু বাইল থাকিলেহে আমাৰ এই নিয়ম কানুন আমাৰ কাউন্সিলৰ তৰফৰ পৰা যদি বনাই দিয়ে বা বনোৱা হৈ গ'ল মই গম পোৱা নাই, তথাপি সেই নিয়মাৱলী মতে আপোনালোকে কাম কৰিলেতো বহুত ভাল হৈ যাব। আৰু মাটিৰ কথা, মাটিৰ হস্তান্তৰৰ কথা অথনি কেইটা MLA চাবে ক'লে, তাৰে ভিতৰত আমাৰ এলেকাত কণ্ট্ৰলৰ কথা আমাৰ MLA চাবে ক'লে। আৰু যিমানখিনি আমাৰ এই এলেকাত আৰু আমি যে দৰমহা বেছি পাব লাগে এই কথাও অথনি MLA চাবে ক'লে। আৰু ৰেভিনিউ কালেকশ্যনৰ ওপৰত গোটেইখিনি ডিপেণ্ড অপন অল কাউন্সিল কিবা ৰেভিনিউ কালেকশ্যন, তেতিয়াহে দৰমহা আমি বাঢ়িব। আমি ৰেভিনিউ যিমানখিনি কালেকশ্যন কৰিব পাৰে তেতিয়াহে কাউন্সিলত জমা কৰাৰ পিছত সেই টকাৰেদি আপোনালোকক দৰমহা দিব। আনকি কাৰ্বি আংলঙৰ মাটিৰ সংক্ৰান্তত ৰেভিনিউ যদি অধিক পায় তেনেহ'লে আমি চেন্ট্ৰেল গভৰ্ণমেণ্টক ডিমাণ্ড কৰিব পাৰিম যে আমাক ইমান টকা লাগে, কাৰণ আমাৰ ৰেভিনিউ তাত সংগ্ৰহ কৰা হিচাপে এনেকুৱা ইমান বাঢ়িব। গতিকে সৰহকৈ আমি কাৰ্বি আংলঙৰ কাৰণে টকাও লৈ নিব পাৰিম। কিন্তু আগে পিছে যোৱা যিমানখিনি আগে পিছে যিমান আছিলে সেইবোৰ ৰেভিনিউৰ ওপৰত ইম্পৰ্টেণ্ট নোলোৱাৰ কাৰণে আমাৰ দৰমহা জটিলতা অকণমান হে আমি পাওঁ। এতিয়া 2500 এনেকুৱা কৰিহে মানে এতিয়া কিমানলৈকে গৈ পাব, এতিয়া যেনিবা 10-12 হাজাৰ গৈ পাবগৈ, কাৰণ ৰেভিনিউৰ কালেকশ্যন বহুত হৈ গ'ল। সেইকাৰণে টেক্স কালেকশ্যন যে কিহৰ কাৰণে এডমিনিষ্ট্ৰেটিভ বিলাকে ইম্পৰ্টেণ্ট দিয়ে, কাৰণটো এইটোৱেই। টেক্স নহ'লে আমাৰ কাউন্সিলৰ কাউন্সিলৰ ছাবজেক্ট যিমানখিনি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টত আমি টকা দিব নোৱাৰিম, দৰমহা দিব নোৱাৰিম, স্কিম ল'ব নোৱাৰিব। সেইলৈহে ঠিক তেনেধৰণৰ যদি আমাৰ নিজৰ ঘৰত যদি আমি এনেকা যদি চলাওঁ, তেনেহ'লে হিচাপ কৰিবলৈ ধান খেতি কৰিলোঁ আমি এইবছৰ। ধান খেতিৰ কৰা শিতানত আমি চাব লাগিব যে ধান ৰোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি সাৰ চাৰ দি কিমান খৰচ হৈছে, আৰু তাৰে মানে গ্ৰছ ইনকাম কিমান হৈছে, তাৰে নেট প্ৰফিট কিমান হৈছে, সেইলৈ নেক্সট বছৰৰ কাৰণে কি প্লেনিং কৰিম, কিমান বঢ়াম খেতিটো বা কিমান কমাম খেতিটো, এনেকুৱা যদি আমি চলাই যেনেকৈ শিতানটো তেনে তামোলৰ পৰা মোৰ বাৰীত বহুত তামোল আছে, সেই তামোলৰ পৰা শিতানৰ পৰা কিমান টকা আহিছে এই বছৰ, ধানৰ পৰা কিমান টকা আহিছে এই বছৰ, এনেকুৱা ধৰণৰ নানা ধৰণৰ ফ্ৰুইট বিলাক আমি খেতি কৰো, সেইবোৰৰ পৰা কিমান টকা আহিলে, নাৰিকলৰ পৰা কিমান টকা আহিলে, সেইবোৰ হিচাপ লৈ যদি আমি সেই শিতানৰ মতে যদি আমি কাম কৰো তেনেহ'লে আমি দুখীয়া হ'বতো নোৱাৰে। দুখীয়া কাৰ্বি আংলঙৰ ৰাইজে দুখীয়া হোৱাটো এইটো কোৱাটো মানে এলেহুৱা মানুহবিলাকে কয়, কাম নকৰা মানুহবিলাকে কয়, চিন্তা নকৰা মানুহবিলাকে কয়, ভাবিব নজনা মানুহবিলাকে কয় আমি দুখীয়া, ভাত খাবলৈ পোৱা নাই বুলি কোৱাটো এইটো মানে চৰমৰ কথা। কাৰণ মাটি এভেইলেবল আছে, কৰা নাই বুলিহে প্ৰডাকশ্যন আৰু আমাৰ বহুত কৰিব পাৰে। সেইকাৰণে মই বাঙালী গাঁৱত এই কেম্পিঙৰ সময়ত যোৱা সময়ত মই দেখিলো, বাহিৰত যোৱা সময়ত তাতে মানে ইমান সোপা মানে পিঁয়াজ 2 সোপা আছে, আৰু তাৰে ৰচুন এনেকুৱা ধৰণৰ সোপা আছে, আৰু আছে, আৰু জলকীয়া এনেকুৱা শুকান জলকীয়া বহুত আছে। তাই এইবোৰ ক'ত খেতি কৰি এনেকুৱা সুধিলো, কিন্তু এই বাৰী ওচৰত অকণমান 1 চাৰিফালে 1 পৰাহে এইটো প্ৰডাকশ্যন হৈছে। তেনে আমাৰ মানুহবিলাকে সেইজন মানুহে মানে বছৰত কিনিব নালাগে, পিঁয়াজ কিনিব নালাগে, ৰচুন কিনিব নালাগে, জলকীয়া কিনিব নালাগে,
সেই টকা আলু কিনিব লাগে সেই টকাটো ৰৈ গ'ল হাতত এনেকা যদি আমি খৰচ কৰোঁ এনেকা যদি আমি কাম কৰোঁ তেনে আমি যে দুখীয়া বুলি কোৱাটো চৰমৰ কথা বহুত চৰমৰ কথা ক'বলৈ নাপায় ক'বলৈ গ'লে সেইকাৰণে মই কৈছো এলেহুৱা মানুহবিলাকে এই কথাটো কয় আমাৰ নিচিনা সদায় জাগ্ৰত থকা মানুহবিলাকে এইবোৰ কোৱাটো বিপদজনক অভাৱে মানে আৱিষ্কাৰ মূল বুলি কোৱা ধৰণৰ নিচিনা সেই অভাৱে যদি আমি আৱিষ্কাৰ নকৰোঁ তেনেহ'লে আমি আগবাঢ়িব অৰ্থনৈতিক দিশত আমি আগবাঢ়িব নোৱাৰিম Rompi 1903 Amita sini cukup saudari kamera kelong ceng alilo. Oh 1903 Sialang ni saat Rompi pu hak gulakan di sisi appointment gipi. Kasi pini sopen cekemo sini tu haru isira 22 lo haru isira ikaw lagi lo. Kasi pini di long lit pen pu at hakan da daksi puri lo sorgari amra ke pu do boka le kai ai ria chimang thera teng lo mane da ka tong tong ka do sorgari ang ora da ka to 265 jon do 265 di all to tell lo da all to tell da sei ke meeting na dun de do la ngai hak ke yo pini ke ne ke 100 ke susi na pudi ciklo wang mana to ciklo jon wang lo mane itu ma prang ka ciklo jon wang ai gharotre ke ma ni itu ta hello vivek Hapu pen meeting dak nang ten lok si hat atso bhala ing nei adorma nirom ke 4000 nati amar pupelo ek mama ke padang na January si meeting dalo bate February avelo aga March 11 tarik do po March 11 tarik April avelo aku May aku 11 tarik do po bosor lo mothor prot 6 bar ke ten lang po aku 6 bar lo si meeting ten te bate la bhanga adorma bang ke la bhange block check nah district lang district di 3 bar meeting ni ten te klosam te mane ala bang adom bhang ke bang office has to je dam lang po tu me je parai lan ka district lo di aprang e meeting tu na job den di job dorm halong na job pujan mati kali bosol lo 12 bar bang 3 bar ke ten lang po tenang li kona mozaik lo ni lege pu koloni la dangman po dangman nalimen ke gulab rongpi chur palo ke nili ria ke parong throk chur palo